Hello everyone, welcome back to my another mini vlog. আৰু জানমানক বাই বাই কৈ আমি ডিব্ৰুগড়লৈ বুলি ৰাওনা হ'লোঁ আৰু বাছ অটো চেঞ্জ কৰিলোঁ। এইফালে গৰমত ঘামি জামি অৱস্থা নাই, ছাতি ওলাব লগা হৈ গ'ল। এইফালে ৰ'দ ডাৱৰ, এইটো পিছত বহুত গুপগুপীয়া গৰম, য'ত মই ঘামি গ'লোঁ একেবাৰে। আৰু আমি লাষ্টৰ বেঞ্চখনেই পালোঁহি। সদায় যিহেতু মই অলপ দেৰি হৈ যায় আহোঁতে, সেইকাৰণে লাষ্টৰ বেঞ্চখনেই পাওঁ। জুনিয়ৰ বাসকল আহিছিলে, আমাক প্ৰেয়াৰ কৰালে, তাৰ কাৰণে আমি চবেই ষ্টেণ্ড আপ হ'লোঁ। তাৰপিছত আকৌ মায়া মেমে আমাক বন্দে মাতৰম, জাতীয় সংগীত সেইসমূহ গোৱালে। আৰু এইফালে আমাৰ ব্ৰেক টাইমত ৰেডি পাই আনিছিলে তেৰেমেৰে, আমি টিফিন আনিছিলোঁ, তো সেইখিনি আমি অলপ খালোঁ। এইফালে আমাক লগ দিবলৈ আৰু এজন আহে যে দেখিছেনে, সদায় আহে, ইয়াক নিদিলেও বেয়া লাগে পিছে। আৰু আজি আমাৰ হৈ আছিলে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ আই কাৰ্ডৰ কাৰণে, তাৰ কাৰণে লাইন বহুত দীঘল হৈছিলে। আৰু এইফালে ফুচকা দাদাও আহিছিলে আগতে, ভিৰ দেখিছে। কিমান খাবলৈ গৈছিলোঁ কিন্তু খাব নোৱাৰিলোঁ, পিছত আকৌ টাইম মিলাই খাবলৈ আহিলোঁ। তাৰপৰা আমাক মেমে আকৌ লিখিব দিলে, তো লিখি মেলি কমপ্লিট হোৱাৰ পাছত আজি আকৌ মই সোনকালে ছুটিল এক্সাইটমেণ্টত সোনকালে ওলাই গুচি আহিলোঁ। পিছে ওলাই আহিনো কি হ'ব, আমি বোলে অ'টোও পালোঁ, ভাল দিন বুলিয়ে ভাবিছিলোঁ, অ'টো চটো পাই আমি গৈ আছিলোঁ। কিন্তু বাছ জানেনে, এখনো পোৱা নাছিলোঁ। বহুত দেৰি ৰখাৰ পাছত আহিলে এখন, তেতিয়ালৈকে ভাবিলোঁ আমি ম'ম' অলপ খাই লওঁ। তো আমি ম'ম' খালোঁ, ভাল আছিলে। চিকেন ম'ম' 40 rupees হৈছিলে, কিন্তু বহুত ভাল ম'ম' দিছিলে। আৰু এইফালে আমি লাইন বাছ পালোঁ, নাইট চুপাৰ নাপালোঁ, তো লাইন বাছতেই গুচি গ'লোঁ। আৰু এইফালে আহি দেখিছে আমাৰ জিমি ৱেইট কৰি আছিলে। তো সিমানেই আছিলে আজিলৈ, বাই বাই।